নমস্কাৰ সুপ্ৰভাত সকলোলৈকে। মই চানু ভাই ডিম্পল সোণোৱাল আপোনালোক সকলোকে আজি অন্য ভিডিঅ'লৈ স্বাগতম জনালোঁ। আৰু পোনপ্ৰথমতে আপোনালোক সকলোলৈকে অশেষ ধন্যবাদ মোৰ তৰফৰ পৰা, কাৰণ মোৰ প্ৰথমটো ভিডিঅ'তে আপোনালোকে বহুতখিনি সহায় সহযোগিতা যোগালে। তাৰ পৰিপ্ৰেক্ষিতত মই আজি আকৌ এটি নতুন ভিডিঅ' প্ৰস্তুত কৰিবলৈ কাৰণে উৎসাহিত হ'লোঁ। আপোনালোকৰ যি মৰম সেয়া সদায় এনেকৈ থাকক, তাৰে আশীৰ্বাদ বিচাৰি আছোঁ সদায়। আজি আকৌ আহিলোঁ ফিল্ডলৈ। আজি ৰাস্তাত নহয়, আজি ফিল্ডত আহিছোঁ। অলপ প্ৰেক্টিছ কৰিলোঁ, ৰানিং কৰিলোঁ অলপ। এতিয়া অলপ খোজকাঢ়ি দিছোঁ। আজি লগত ভণ্টি দুজনীও আছে মোৰ লগত। আৰু আজি আছোঁ মই ফিল্ডত, যিখন ফিল্ডৰ পৰাই মই তিনিটাকৈ ফিজিকেল পৰীক্ষা পাছ কৰিবলৈ সক্ষম হ'লোঁ। আৰু এয়া চাগে মোৰ বাবে কোনো সপোনতকৈ পৃথক নহয়। এখন সপোন পূৰ কৰাৰ এখন এটা ঠাই বুলি ক'ব লাগিব। সপোনবোৰ ইয়াৰ পৰাই সৃষ্টি হৈছিল। আজি এই সপোন পূৰ হোৱা জেগাটোতে আছোঁহি। তো এইখন ফিল্ডতেই তিনিটাকৈ বছৰ পাৰ কৰিলোঁ। ফিল্ডখনক দেখুৱাইছোঁ। এইখন ফিল্ডখন তেনেকুৱা হাবি আছিল আগতে। সেই হাবি চাফা কৰি মেলি নিজে প্ৰস্তুত কৰি লৈছিলোঁ ফিল্ডখন আজিৰ পৰা 3 বছৰ আগত। তো যিদৰে কষ্ট কৰিছিলোঁ ফিল্ডখন বনোৱাৰ পৰা আদি কৰি, জাপ মাৰিবৰ কাৰণে বালি অনাৰ পৰা আদি কৰি, সেই কষ্টৰ পৰিপ্ৰেক্ষিততে আজি চাগে ইমানখিনি হ'বলৈ সক্ষম হৈছোঁ। তো সকলোৱে সেইদৰে চেষ্টা কৰিব। চেষ্টা কৰিলে সকলোৰে ভাল হ'ব এদিন। আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' বনাম তাকো জনাব, কাৰণ মোৰ মতেতো অকল ভিডিঅ' প্ৰস্তুত কৰি থাকিলে চাগে সকলোৰে বাবে ভাল নহ'ব, লাভান্বিত নহ'ব। মই চেষ্টা কৰিম যাতে সকলোৰে বাবে কিবা এটা ভিডিঅ' এনেকুৱা বনাওঁ যাতে যিটোৰ পৰা কিবা এটা হয়, কিবা এটা সকলোৰে লাভ হওক। মই অসম আৰক্ষীৰ UB আৰু আছাম কামাণ্ডো দুটা পৰীক্ষাত পাছ কৰিছোঁ। আৰু এতিয়া মোৰ SSC মেডিকেল আছে 29 তাৰিখে। মোৰ ভবা মতে ভাল মাৰ্কছ এটা পাই থৈছোঁ মই। আৰু বহুতে কমেণ্ট কৰিছে যে দাদা নাযাব, দাদা যাব নেকি সুধিছে মোক। মই কৈছোঁ হয়, মই চিয়'ৰ কৈছোঁ তোমালোকক যে মই নাযাওঁ। কাৰণ মই বুজি পাওঁ যে কষ্ট কিমান হয় এটা ডিফেন্সৰ চাকৰিৰ বাবে। কিমান দৌৰিব লাগে, কিমান কষ্ট কৰিব লাগে, কিমান পঢ়িব লাগে।